হয়, মোৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ অঞ্চল এই আমাৰ চাউলকাৰা যিটো এটা বান্ধ আছে, সেই বান্ধৰ যোগেদি তেওঁলোকৰ বছৰৰ যিখিনি জীয়াই থকাৰ কাৰণে যি খেতি বাতি, সেই খেতি বাতি কৰাৰ যিখিনি পানী, ইৰিগেশ্যনৰ যিখিনি ছিষ্টেম, তো সেইটো তেওঁলোকৰ হৈ উঠা নাই বা তাত যিখিনি হৈছে সেইখিনি যথেষ্ট নহয়। কিছুমান কৰিব লগা কাম নিশ্চয়কৈ আছে। মই জানিব পাৰিছোঁ যে এইখন বান্ধৰ যোগেদি কমচে কম মানে ৮,০০০তকৈ বেছি হেক্টৰ তাত মানে পানী যোগান ধৰা হয় আৰু কমচে কম মানে ৩০,০০০ জনসাধাৰণে ইয়াৰ দ্বাৰা উপকৃত হয়। তো এইটো হ'ল মানে জেগাটো হ'ল দৰং ওদালগুৰি সমষ্টি আৰু বেনিফিচিয়াৰী হ'ল কোকৰাঝাৰ সমষ্টিৰ। তো এইকাৰণে তেওঁলোকে কোৱা লেখীয়াকৈ যে যোৱা বিগত সময়ছোৱাত দৰং ওদালগুৰিৰ আমাৰ যি আমাৰ সাংসদ আছে তেখেতসকলৰ নিজৰ সমষ্টিৰ যিটো বেনিফিচিয়াৰী নহয়, এইকাৰণে তেওঁলোকৰ ফালৰ পৰা ইনিচিয়েটিভ লোৱাৰ অলপ লেহেমীয়া হোৱা বুলি তেওঁলোকে কৈছে। তো সেইকাৰণে মই আজি ইয়ালৈ আহিছোঁ। এটা ষ্ট্ৰাকচাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত দিয়া এটা ষ্ট্ৰাকচাৰ আছে, তাত কিছু আকৌ ৰিন'ভেশ্যন বা তেনেকৈ অলপ সেইটো কাম কৰিব লগা নিশ্চয়কৈ আছে। ছাইড ৱাল দিব লগা আছে আৰু যিখিনি হাইট দিয়া হৈছে সেইটো অলপ উঠাই দিব লাগে 1 ফুট 1.5 ফুটকৈ, তেতিয়াহ'লে নিশ্চয়কৈ হ'ব। আৰু ছাইড ৱাল এটা দিব লাগে মানে কেনেলটোৰ, সেই কামটো আছে নিশ্চয়। সেই কামটো ডাঙৰ এটা কাম হয়, এটা মানে বৃহৎ অংকৰ এটা কাম হয়। সেইকাৰণে কেন্দ্ৰীয়ভাৱে আমি যিটো মই সাংসদ হিচাপে মই সেইটো আজি দেখি ভালকৈ বুজি উঠিছোঁ যে নিশ্চয়কৈ সেইটো আমি কেন্দ্ৰত লৈ যাব লাগিব। আৰু মই যিহেতু ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ মই এজন সদস্য হওঁ কেন্দ্ৰত, সেইকাৰণে এইখিনি কাম নিশ্চয়কৈ এই বাৰিষা কালত নিশ্চয়কৈ নহ'বগৈ, কাৰণ এইটো প্ৰচেছ এটা আছে। অহা খৰালি দিনত যাতে কৰিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা ল'বলৈ মই সেইটো ভাবি লৈছোঁ। কিন্তু সেই ধৰণে কিন্তু আজিলৈকে হৈ নুঠিল। নাই, সেইটো বস্তুটো হ'ল কি কেন্দ্ৰৰ এটা স্কিম হ'ব, সেইটো মানে ষ্টেটৰ হয়তো ইমানখিনি হয়তো ষ্টেটতো হ'ব পাৰে, কিন্তু কেন্দ্ৰত যিটো মই আছোঁ সাংসদ হিচাপে মই ভাবিছোঁ এতিয়া এইখিনি মই লাগি ভাগি অহা যিটো খৰালি, এই খৰালি দিনতে যাতে কৰিব পৰা যায় তাৰ কাৰণে মই আকৌ এবাৰ আহিব লাগিব। কাৰণ মই সেইটো মানে এমাউণ্টটোৰ কিমানখিনি যাব পাৰে, কি লাগিব পাৰে, সেইটো মই টেকনিকেল মেটাৰটো নাজানো যিহেতু, সেইকাৰণে মই ইয়াত মানে ইঞ্জিনিয়াৰ নিশ্চয়কৈ আনিব লাগিব আৰু ইঞ্জিনিয়াৰ আনি কিনি এবাৰ ছাৰ্ভে কৰাব লাগিব। আৰু তেওঁলোকে সেইটো কৰাৰ পিছত এটা প্ৰচেছ, লেংথি এটা প্ৰচেছ আছে। কাউন্সিলৰ ফালৰ পৰা TND ডিপাৰ্টমেণ্টৰ পৰা ষ্টেটলৈ যাব লাগে, ষ্টেটৰ TNDৰ ফালৰ পৰা আকৌ ওলাই যাব লাগিব। এইখিনিত মানে 4-5 মাহৰ নিশ্চয়কৈ সময় এটা ল'ব পাৰে। এই বস্তুটো যদি কৰি আমি লৈ যাব পাৰোঁ তেতিয়াহ'লে কেন্দ্ৰত এভেইলেবল টকাটো আছে, বাজেটৰ কাৰণে কেন্দ্ৰত তেনেকৈ সমস্যা নহ'ব নিশ্চয়কৈ।